ইফালে চিৰাঙৰ বাসুগাঁৱত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। অসম চৰকাৰে শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা স্থগিত ৰখাৰ দাবী এইসকল ছাত্ৰ-ছাত্ৰী। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ এখন প্ৰতিবেদন চাওক। অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা দুটাই হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। কিন্তু এই পৰীক্ষা দুটা যোৱা বছৰ কৰোনা কালৰ পৰাই যথেষ্ট অসুবিধাত পৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছিলে। এই বছৰো কিন্তু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষা হওক, এই পৰীক্ষা দুটাক অনুষ্ঠিত কৰাক লৈ চৰকাৰৰ সিদ্ধান্তক লৈ ছাত্ৰ ছাত্ৰীসকলক এতিয়াও বিমত পৰা পৰিলক্ষিত হৈছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী কৰাটো প্ৰায় দেখা যায়। কিন্তু আজি বাসুগাঁও চহৰত এক ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে, য'ত ছাত্ৰ ছাত্ৰীসকলে এনেদৰে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই কৰোনা কালৰ কাৰণে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা তেওঁলোকে বন্ধ কৰাৰ দাবী জনাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে পালন কৰি আছে। এয়া যদিও আশ্চৰ্যজনক এটা ঘটনা ক'ব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ থাকে, কিন্তু সেই সময়ত কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষা দুটা স্থগিত ৰখাৰ দাবী জনাই এনেদৰে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু তেওঁলোকে কিয় এই প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে এইখিনি কথা জানিবলৈ মই ইয়াৰ ছাত্ৰসকলক মই জানিব যত্ন কৰিম। আচ্ছা, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষা হওক খুব গুৰুত্বপূৰ্ণ পৰীক্ষা, কিন্তু এই পৰীক্ষা দুটা চৰকাৰে অনুষ্ঠিত কৰাক নকলে এতিয়ালৈকে কোনো সিদ্ধান্ত সঠিক সিদ্ধান্ত এইটো উপনীত হ'ব পৰা নাই। কিন্তু তথাপি কৈছে তেওঁলোকে অনুষ্ঠিত কৰিব। সেই মাজতে তোমালোকে এই পৰীক্ষা স্থগিত ৰখাৰ কাৰণে কিয় এনেদৰে আন্দোলন কৰিব লগা হৈছে? চাওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিছুদিন আগত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া কি কৈছে যে কি কয় পৰীক্ষা আগষ্ট মাহত হ'ব, তাৰপিছত আৰু শিক্ষামন্ত্ৰী কৰে জুলাই মাহত হ'ব। আমাক আগতীয়াকৈ তেনেধৰণৰ কোনো কোৱা নাই যে পৰীক্ষা কেতিয়া হ'ব, কি ধৰণে হ'ব। এতিয়া বৰ্তমান যিটো পৰীক্ষাৰ যিটো চিষ্টেম কৰিছে 25 নম্বৰত হ'ব বুলি কৈ আছে। যিটো পৰীক্ষাৰ যিটো বৰ্তমান চিষ্টেম কৰি আছে এতিয়ালৈকে কোনো আমাৰ বৰ্ডৰ পৰা HLC কাউন্সিল বৰ্ড বা সেৱা বৰ্ডৰ পৰা এতিয়ালৈকে কোৱা নাই, কি কয় এতিয়ালৈকে কোনো আমাক অফিচিয়েলি একো কোৱা নাই। সেইকাৰণে আমি যিটো বৰ্তমান যিটো চিষ্টেম লৈছে সেইকাৰণে আমি সকলোৱে অসন্তুষ্ট। সেইকাৰণে আজি আমি এইখন প্ৰতিবাদ কাৰ্যসূচী আমি হাতত লৈছো। কিহৰ কাৰণে? কাৰণ আমাক এটা সঠিক সিদ্ধান্ত লাগে, যিটো দিলে আমি সকলো ষ্টুডেণ্টসকলে আমাৰ জীৱনত বহুত এটা মূল্য আছে সকলোৰে। কি কয় এইটো এটা আমাৰ এটা লাইফটো হয়তো সেইটো মানে অসম সকলে যাতে আৰু কি মানে আমাৰ যে লাইফত সেইটো আৰু ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এটাই কথা উল্লেখ কৰিছে যে কৰোনা কালৰ কাৰণে যি এটা পৰিস্থিতি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ভৱিষ্যত লৈ, বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰতে হওক, মই যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ। এগৰাকী ছাত্ৰী আহি আছে, মই তেওঁলোকৰ জনাব পাৰিছোঁ। তুমি কোন শ্ৰেণীত পঢ়া? মই 12ত ফাইনেল, এবাৰ ফাইনেল আমাৰ 12তে আমাৰ দুবছৰকে আমাৰ লছ হৈ গ'ল। আমাৰ এতিয়ালৈকে ডিগ্ৰীত যাব লাগিছিল, আমি এতিয়া 12ত আমি মানে ফাঁচি আছো। সেইকাৰণে মানে আমাক সঠিক এটা নিৰ্দিষ্ট মানে সিদ্ধান্ত আমাক দিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰীক্ষা স্থগিত ৰখাৰ দাবী কৰাৰ আন্দোলনটো কেনেকুৱা? স্থগিত ৰখাৰ মানে আমাক এতিয়ালৈকে কোৱা নাই যে কেতিয়া হ'ব, কেনেকে হ'ব, মানে একো আমাক সিদ্ধান্ত ঠিকভাৱে দিয়া নাই। তো সেইকাৰণে কেনেকে হ'ব, ক'ত হ'ব আমি একো নাজানো। সেইকাৰণে ছাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা বাতিল কৰাৰ দাবীত আন্দোলন হয়তো অসমৰ অন্য কোনো জিলাত হৈছে নে নাই এই মুহূৰ্তত মোৰ হাতত কোনো তথ্য নাই, কিন্তু এয়া চিৰাং জিলাৰ বাসুগাঁও চহৰত কিন্তু এক অভিনৱ প্ৰতিবাদ দেখা গৈছে যে যিসকলে এই আগন্তুক